हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে डेका क्रिएशन शकुन्तला धाराबाहिकखনৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে শংকৰে যে শেৱালীক বিয়া নাপাতে সেই কথাটো শংকৰে শেৱালীক কোৱা দেখিবলৈ পাইছিল আৰু শেৱালীয়ে কথাটো সহজভাৱে ল'ব পৰা নাই। আনফালে শংকৰে যে শেৱালীক বিয়া নাপাতে এই কথাখিনি শেৱালীৰ বান্ধৱী নিৰ্মালীক কোৱা দেখিবলৈ পাব। এতিয়া বাৰু শেৱালীয়ে কি কৰিব দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। ইফালে আকৌ মায়াই শকুন্তলাক যোৱাটো খণ্ডত বহুত ভাল বুলি পৰিচয় দি আছিল। মায়াই শকুন্তলাৰ আগত এনেকুৱা দেখাইছে যে মায়াই শকুন্তলাক বহুত বেছি ভাল পায়, কিন্তু মনে মনে শকুন্তলাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ চিন্তা কৰি আছিল। ঠিক সেই সময়তে মায়াৰ ফোনত দিগন্তৰ এটা মেছেজ আহিল আৰু সেই মেছেজটোত কৈছিল যে মই কেইটামান প্ৰমাণ গোটাই লওঁ, তাৰ পিছতে সেই কথাখিনি ঘৰত ক'বা। এতিয়া বাৰু দিগন্তই শকুন্তলাৰ কি প্ৰমাণ গোটাব দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। লগতে আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।